আজি মই আপোনালোকক অলপ বেলেগ ধৰণে চাদৰ পাৰি লগাবলৈ শিকাম। সাধাৰণতে পাৰি লগাবলৈ প্ৰায় মানুহে জানে, তো আজি মই অলপ ইউনিক টাইপত শিকাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এইটো মই এটা চাইডৰ পাৰি লৈছোঁ, পাৰিখিনি সমানকৈ কাটি ল'ম। আৰু আজিকালি যিহেতু মানুহবোৰে ফ্লিপকাৰ্ট, মিছ'ৰ পৰা খুব মেখেলা চাদৰ অৰ্ডাৰ কৰি আনে, আৰু সেইবোৰ মেখেলা চাদৰৰ কি হয় গম পাইছে, মই দেখাই আছোঁ ৰ'ব। মই পাৰিটো জইন কৰি লৈছোঁ এনেদৰে। আপোনালোকে জানে চাগে পাৰিকেইটা কেনেকৈ জইন কৰে। এয়া চাদৰখন দেখিছে, ফুলটোতকৈ কিমান এক্সট্ৰা কাপোৰ আহিছে। য'ত আমি পাৰিটো যদি সন্মুখৰ পৰা লগাওঁ, আমাৰ ভিতৰৰ ফালে বহুত ডোখৰ খালী হৈ থাকিব, যাৰ কাৰণে দেখিবলৈ বেয়া লাগে। আৰু আমি এইটো কাটি পিনি আকৌ মুটুকাই চিলাওঁ, মানে বহুত সময় নষ্ট হৈ যায়। তো মই আজি আপোনালোকৰ লগত একদম সহজ উপায় এটা দিম। ইজি প্ৰচেছ, আপোনালোকে কম সময়তে চিলাই ল'ব পাৰিব। মই চাদৰখন উল্টাকৈ লৈছোঁ আৰু চাওক পাৰিটো উল্টাকৈ লৈছোঁ। সাধাৰণতে আমি পাৰি লগাওঁতে চাদৰখন চিধাকৈ লওঁ, এইটো মই উল্টাকৈ লৈছোঁ। কিয় লৈছোঁ আপোনালোকে গম পাব। এয়া চাওক, এনেদৰে ল'লে সমানকৈ হ'ব পাৰিটো। আৰু মই পাৰিটো ক'ৰ পৰা লৈছোঁ আপোনালোকে চাব। মই একদম মুখৰ আগৰ পৰা লোৱা নাই, ফুলটো য'ত আছে সেইডোখৰ পৰা লৈছোঁ। মই আগফালে 2 আঙুলিৰ গেপ ৰাখিছোঁ। চাদৰ কিছুমানৰ ফুলবোৰ অলপ ঠিকে আহে, আপোনালোকে সেইটো চাই মেলি মিলাই ল'ব। মোৰতো বহুত বেছি গেপ আছিলে, সেইকাৰণে এনেদৰে দিলোঁ। আৰু পাৰিটো অলপ গেপ ৰাখি পিনি চিলাই লৈছোঁ। আৰু ভিডিঅ'টো অলপ ফাষ্ট কৰি দিছোঁ, বৰ দীঘলীয়া হ'লে চাবলৈ ভাল নালাগে। তো এয়া দেখিলে। আৰু এইটো মই এতিয়া সমান কৰি পিনি ইয়াত চাপ চিলাই লগাই ল'ম। এনেদৰে চাপ চিলাই লগাই লৈছোঁ। আৰু ভিতৰ চাইডৰটো আমি আনকালে যেনেকৈ লগাওঁ তেনেকৈ পাৰিটো ভিতৰলৈ মুটুকাই চিলাই দিছোঁ। আৰু ইয়াৰ ফিনিচিংটো চাব, আপোনালোকে দেখিলে গমেই নাপাব যে এইটো এক্সট্ৰা কাপোৰ ওলাই আছিলে বা কিবা আছিলে। আমাৰ যিবোৰ শালত বোৱা চাদৰবোৰ আহে তেনেকুৱাই পাৰিটো লগোৱা হৈছে। কাট কুট কৰি চিলাই থাকিবলৈ বহুত সময়ো নষ্ট হয়, আৰু চিলাইবোৰ যদি ভাল নহয় পাৰিটো ভাজ বহি যায়। এনেদৰে আপোনালোকে লগালে আপোনালোকৰ পাৰিটো পাৰফেক্ট হ'ব, আৰু অলপো ভাজ নবহে। এয়া দেখিলে আপোনালোকে গম পাইছেই চাগে। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ পেজটো ফ'ল' কৰি দিব। থেংক ইউ ফৰ ৱাচিং।